স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক লৈ আহিছো পুনৰবাৰ ভাৰতে সাৰ্জিক্যাল স্ট্ৰাইক কৰিছে আৰু এইবাৰ পাক অকুপাইড কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে প্ৰতিশোধ লৈছে এই মুহূৰ্তত ব্ৰেকিং নিউজটো আমি আপোনালোকক জনাইছো ভাৰতে সংগঠিত কৰিছে অনেক ডাঙৰ ঘটনা PoKত আক্ৰমণ কৰিছে ভাৰতীয় সেনাই আজি দুগৰাকীকৈ ভাৰতীয় সেনা জোৱান শহীদ হৈছিল আৰু ইয়াৰ প্ৰতিশোধ লৈছে ভাৰতে PoKত থকা সন্ত্ৰাসবাদীৰ লঞ্চ পেড ভাৰতীয় সেনাই কিছু সময় আগতে ধ্বংস কৰিছে আৰ্টিলাৰী আৰু টুপৰ সহায়ত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে আক্ৰমণ কৰিছে আৰু ইয়াৰ ফলত পাকিস্তানৰ প্ৰায় 5 গৰাকীকৈ জোৱান মৃত্যু হৈছে নিহত হৈছে ভাৰতীয় সেনাৰ এই ভয়ংকৰ আক্ৰমণত 5 পাকিস্তানী সেনা নিহত হৈছে বহু কেইগৰাকী গুৰুতৰভাৱে আহত হৈছে পাকিস্তানে টাংবাৰা ক্ষেত্ৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল যুদ্ধবিৰতি সংঘটিত কৰিছিল নিখাৰ ভাগত পৰা আক্ৰমণত দুগৰাকীকৈ ভাৰতীয় সেনা শহীদ হৈছিল আৰু তাৰ পাছতে ভাৰতীয় সেনাই শক্তিশালী ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিছে আৰু 5 পাকিস্তানীক হত্যা কৰি প্ৰতিশোধ লৈছে পাক অকুপাইড কাশ্মীৰৰ নীলম আৰু ৰূপাভেলীত সন্ত্ৰাসবাদীৰ ঘাটি তছনছ কৰিছে ভাৰতীয় সেনাই টুপৰ সহায়ত পাকিস্তানী সেনাত আক্ৰমণ কৰা হৈছে পাকিস্তানৰ তৰফৰ পৰা নিখাৰ আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰা হৈছিল য'ত দুগৰাকীকৈ ভাৰতীয় বীৰ সেনা জোৱান শহীদ হৈছিল আৰু তাৰ প্ৰত্যুত্তৰ তাৰ প্ৰতিশোধ ভাৰতে লৈছে পাক অকুপাইড কাশ্মীৰত ভাৰতে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হৈছে 5টাকৈ পাকিস্তানী সেনা বাহিনীৰ লোকক হত্যা কৰিছে ভাৰতীয় সেনাই আৰু কেইবাটাও পাকিস্তানী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে আৰ্টিলাৰী সহায় যি আৰ্টিলাৰী আপোনালোকে দেখি আছে আৰ্টিলাৰীৰ সহায়তে পাক অকুপাইড কাশ্মীৰত ভাৰতীয় সেনাই আক্ৰমণ কৰিছে আৰু আন এক ভাৰতীয় সেনাৰ সাৰ্জিক্যাল স্ট্ৰাইক ভাৰতীয় সেনাই প্ৰতিশোধ লৈছে দুগৰাকীকৈ ভাৰতীয় সেনা জোৱান শহীদ হৈছিল এগৰাকী সাধাৰণ লোক নিহত হৈছিল কেইবাগৰাকী সাধাৰণ লোক আহত হৈছিল আৰু ইয়াৰ পাছতে পাক অকুপাইড কাশ্মীৰত আক্ৰমণ কৰিছে ভাৰতীয় সেনাই আৰু ইয়াৰ প্ৰতিশোধ লৈছে আমি আপোনালোকক দৃশ্যাংক সম্পূৰ্ণৰূপে দেখুৱাম PoKত ভাৰতীয় সেনা আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আৰু কিছু সময় আগতে ভাৰতীয় সেনাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰা হৈছে ভাৰতীয় সেনাই আনুষ্ঠানিক এই তথ্য প্ৰকাশ কৰিছে য'ত ভাৰতে আক্ৰমণ কৰিছে পাক অকুপাইড কাশ্মীৰৰ নীলম আৰু ৰূপাভেলীতে সন্ত্ৰাসবাদীৰ বহুতো লঞ্চ পেড আছিল যি লঞ্চ পেড ব্যৱহাৰ কৰি ভাৰতৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল য'ত দুগৰাকীকৈ ভাৰতীয় সেনা জোৱান শহীদ হৈছিল আৰু ইয়াৰ পাছতে ভাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে আৰ্টিলাৰী আৰু টুপৰ সহায়ত নীলম ভেলীত ভাৰতে আক্ৰমণ কৰিছে ৰূপাভেলীত ভাৰতে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস হৈছে আৰু পাকিস্তানী সৈন্যত নিহত হৈছে 5টাকৈ পাকিস্তানী সৈন্য নিহত হৈছে বহু সংখ্যক পাকিস্তানী সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে আৰু ভাৰতীয় সেনাই পাকিস্তানত এই মুহূৰ্তত যোগ্য প্ৰত্যুত্তৰ দিছে ডাঙৰ প্ৰত্যুত্তৰ দিছে দুগৰাকীকৈ ভাৰতীয় সেনাৰ জোৱান শহীদ হৈছিল কিন্তু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় বীৰ জোৱানসকলে কিছু সময়ৰ আগতে দিছে আৰু ভাৰতীয় সেনাৰ এই আক্ৰমণত ধ্বংস হৈছে সন্ত্ৰাসবাদীৰ ঘাটি সন্ত্ৰাসবাদীৰ লঞ্চ পেড পাক অকুপাইড কাশ্মীৰৰ নীলম ভেলীত আছিল সন্ত্ৰাসবাদীৰ লঞ্চ পেড ৰূপাভেলীতে সন্ত্ৰাসবাদী লঞ্চ পেড আছিল যি লঞ্চ পেডত লক্ষ্য কৰি ভাৰতীয় সেনাৰ আৰ্টিলাৰীৰ সহায়ত আক্ৰমণ কৰিলে আৰু ইয়াৰ ফলত টছনছ হৈ পৰিছে পাকিস্তানী 5টাকৈ পাকিস্তানী সেনা জোৱান নিহত হৈছে আৰু কেইবাগৰাকীও পাকিস্তানী সৈন্য জোৱান ভাৰতীয় সেনাৰ এই প্ৰতিশোধত লোৱা আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে আৰ্টিলাৰী ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে এইদৰে পাক অকুপাইড কাশ্মীৰত ভাৰতে প্ৰত্যুত্তৰ প্ৰদান কৰিছে আৰু ভাৰতীয় সেনাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই তথ্য দিয়া হৈছে টংঘাৰত যি ঘটনা সংঘটিত কৰিছিল তাৰ প্ৰতিশোধ ভাৰতে ললে দুগৰাকীকৈ ভাৰতীয় সেনা জোৱান শহীদ হৈছিল 5টাকৈ পাকিস্তানীক হত্যা কৰি ইয়াৰ প্ৰতিশোধ লৈছে শক্তিশালী ভাৰতীয় সেনাই এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত গৈছো উপস্থিত আছে আমাৰ নিউজ এডিটৰ দীক্ষিত শৰ্মা মই আপোনাৰ কাষলৈ আহিছো ভাৰতীয় সেনাই প্ৰতিশোধ লৈছে দুগৰাকীকৈ শক্তিশালী ভাৰতীয় সেনা জোৱানৰ শহীদ হৈছিল আৰু তাৰ পাছত 5টাকৈ পাকিস্তানীক হত্যা কৰি প্ৰতিশোধ লৈছে ভাৰতে দীক্ষিত হয় জ্যোতিদীপ চাওক ভাৰতীয় সেনাই পুনৰ প্ৰত্যুত্তৰ দিছে পাকিস্তানক প্ৰত্যুত্তৰ দিছে যোৱাকালি যি দুজনকৈ ভাৰতীয় সেনা শহীদ হৈছিল তাৰ প্ৰত্যুত্তৰ দিয়া হৈছে আৰু যাৰ ফলত এই মুহূৰ্তত আমাৰ হাতত যি তথ্য আছে আৰু ইতিমধ্যে আপুনি যি ব্ৰেকিং নিউজ দিছে প্ৰায় 5জন পাকিস্তানী সৈন্যক মৃত্যু হৈছে পাকিস্তানী সৈন্য মৃত্যু হৈছে আৰু বহু কেইজন পাকিস্তানী সৈন্য আৰু সন্ত্ৰাসবাদী আহত হোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে আৰু এইটো তৃতীয়টো সাৰ্জিক্যাল স্ট্ৰাইক এয়াৰ স্ট্ৰাইক আৰু সাৰ্জিক্যাল স্ট্ৰাইকৰ পাছত এইটো তৃতীয়টো স্ট্ৰাইক ভাৰতৰ ফালৰ পৰা পাকিস্তানী ভূমিত কৰা হৈছে য'ত এই মুহূৰ্তত আমাৰ হাতত যি তথ্য আছে এই তথ্য অনুযায়ী 5জনকৈ পাকিস্তানী জোৱান মৃত্যু হৈছে যোৱা নিশা দুজনকৈ ভাৰতীয় সেনাৰ মৃত্যু হৈছিল শহীদ হৈছিল দুজনকৈ ভাৰতীয় সেনা তাৰ প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনা আৰু সম্পূৰ্ণৰূপে ফ্ৰী হেণ্ড দিয়া হৈছিল ভাৰতীয় সেনাক যাৰ ফলত আজি আৰ্টিলাৰী ব্যৱহাৰ কৰি
PoKৰ বহুকেইটা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰি দিয়া হৈছে আৰু এই যি আক্ৰমণ হৈছিল সেই আক্ৰমণত 5 জনকৈ পাকিস্তানী সেনা মৃত্যু হোৱাৰ এই মুহূৰ্তলৈ তথ্য আহিছে আৰু বহুকেইজন ভাৰতীয় সেনা আৰু বহুকেইজন পাকিস্তানী সেনা আহতৰ তথ্য আমাৰ হাতলৈ আহিছে আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে পাকিস্তানৰ পাক অকুপাইড কাশ্মীৰত ভাৰতৰ তৃতীয়টো আক্ৰমণ আৰ্টিলাৰীৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰিছিল ভাৰতীয় সেনাই আৰু তাৰ ফলত প্ৰায় 5 জনকৈ পাকিস্তানী সেনাৰ মৃত্যু হৈছে আৰু বহুকেইজন পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীক আহত হোৱাৰ তথ্য আমাৰ হাতলৈ আহিছে আৰু এটি তৃতীয়টো ভাৰতৰ ফালৰ পৰা আক্ৰমণ সাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত তৃতীয়টো আক্ৰমণ য'ত কালি 2 জনকৈ ভাৰতীয় সেনা শ্বহীদ হৈছিল আৰু তাৰ প্ৰত্যুত্তৰ আজি ভাৰতীয় সেনাই দিছে আৰু তাৰ ফলত আজি 5 জনকৈ পাকিস্তানী সেনা মৃত্যু হৈছে এই আক্ৰমণত আৰু বহুকেইজন সন্ত্ৰাসবাদী আৰু পাকিস্তানী সৈন্য আহত হোৱাৰ তথ্য আহিছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ বহু তথ্য এতিয়ালৈ আমাৰ হাতলৈ আহি আছে সবিশেষ তথ্য দিল্লীৰ ফালৰ পৰা বহু তথ্য এই মুহূৰ্তলৈকে প্ৰকাশ কৰিছে মিনিটে নতুন তথ্য আহিছে কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ যে যি 2 জন ভাৰতীয় সেনাৰ শ্বহীদ হৈছিল সেই শ্বহীদৰ ত্যাগৰ প্ৰতিশোধ ল'লে ভাৰতীয় সেনাই জ্যোতিদীপ দীক্ষিত যিমানটোৰ তথ্য এই মুহূৰ্তত নতুন খবৰ আহি পৰিছে পাকিস্তানে যেতিয়া যুদ্ধবিৰতি উলংঘা কৰিছিলে নিশাৰ আন্ধাৰত যেতিয়া ভাৰতীয় সেনা আছিলে তেতিয়া আক্ৰমণৰ ঘটনা কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত কৰিছিলে ভাৰতীয় সেনা চাউনীলৈ লক্ষ্য কৰি আক্ৰমণ কৰিছিলে সাধাৰণ লোকক আক্ৰমণ কৰিছিলে উৰিৰ আক্ৰমণৰ কথা দেশবাসীৰ মনত আছে উৰিটো পাকিস্তানে এনেকুৱা ঘটনাই সংঘটিত কৰিছিল নিশাৰ ভাগত আক্ৰমণ কৰি কাপুৰুষালি দেখুৱাইছিলে আৰু তাৰ প্ৰত্যুত্তৰ আজি দিনৰ পোহৰত ভাৰতীয় সেনাই দিছে 5টাকৈ পাকিস্তানীক হত্যা কৰিছে সন্ত্ৰাসবাদীক হত্যা কৰিছে আৰু লঞ্চ পেড ধ্বংস কৰিছে হয় জ্যোতিদীপ চাওক এইটোৰ ফালৰ পৰা স্পষ্ট ভাৰতৰ ফালৰ পৰা এইটো সম্পূৰ্ণৰূপে স্পষ্ট যে তেওঁলোকে যিমানেই কাপুৰুষালি নকৰক কিয় ভাৰতীয় সেনাৰ আগত 1 মিনিটো এজন পাকিস্তানী সেনা টিকি থাকিব নোৱাৰে যি 2 জন শ্বহীদক যি সেনা 2 জন শ্বহীদ ভাৰতীয় জোৱান কালি শ্বহীদ হৈছিল তাৰ প্ৰতিশোধ লোৱা হ'ল তাৰ বিনিময়ত 5 জন পাকিস্তানী সেনাক সম্পূৰ্ণৰূপে মৃত্যু হৈছে আৰু কেইবাটাও সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰি পেলোৱা হৈছে আৰু ইয়াৰ ফালৰ পৰা স্পষ্ট ইংগিত ভাৰতৰ ফালৰ পৰা স্পষ্ট ইংগিত পাকিস্তানক যে তেওঁলোকৰ এই যি ময়মতালি আছে আৰু যি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান এই পাকিস্তানক আৰু তেওঁলোকক সহ্য কৰি নাথাকে তেওঁলোকে যদি 2 জন মাৰে তাৰ বিনিময়ত আমাৰ যদি 2 জন সেনা শ্বহীদ হয় তাৰ বিনিময়ত 5 জন পাকিস্তানী সেনাক উৰুৱাই পেলাব এইটো সম্পূৰ্ণৰূপে স্পষ্টভাৱে ভাৰতৰ ফালৰ পৰা আজি কোৱা হ'ল আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে যি 2 জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল সেই শ্বহীদৰ প্ৰতিশোধ সেই শ্বহীদ 2 জনৰ প্ৰাণৰ প্ৰতিশোধ ল'লে ভাৰতীয় সেনাই আৰু পাকিস্তানী সেনাৰ 5 জনকৈ সেনাৰ বিষয়ে ইতিমধ্যে মৃত্যু হৈছে আৰু কেইবাটাও সন্ত্ৰাসবাদী শিবিৰৰ লগতে কেইবাজনো পাকিস্তানী সেনাৰ জোৱান ইতিমধ্যে আহত হোৱাৰ তথ্য আহিছে আৰু পাক অকুপাইড কাশ্মীৰত থকা কেইবাটাও সন্ত্ৰাসবাদী শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে দীক্ষিত আপুনি লাইনত থাকক এই মুহূৰ্তত আমাৰ হাতত নতুন দৃশ্যাংক আহি পৰিছে আমি আপোনালোক দৃশ্যাংক দেখুৱাম ভাৰতীয় সেনাই 4টাকৈ লঞ্চ পেড ধ্বংস কৰিছে পাক অকুপাইড কাশ্মীৰৰ নীলম আৰু ৰূপা ভেলীত থকা 4টাকৈ লঞ্চ পেড ধ্বংস কৰিছে ভাৰতীয় সেনাই আৰু এই মুহূৰ্তত আমাৰ হাতত নতুন দৃশ্যাংক আহি পৰিছে আমি আপোনালোক নতুন দৃশ্যাংক দেখুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছো ভাৰতে ইয়াৰ প্ৰতিশোধ লৈছে আৰু এই দৃশ্য আমি আপোনালোকে দেখিছে এয়া PoKৰ এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছো PoKত থকা এই সমূহ লঞ্চ পেডত ভাৰতীয় সেনাই আক্ৰমণ কৰিছে 4টাকৈ সন্ত্ৰাসবাদী লঞ্চ পেড ৰাতিৰ দৃশ্যটো পিছত দেখুৱাম প্ৰথমতে ফটোগ্ৰাফখন দেখুৱাই ল'ম যি PoKত আছিলে ৰাতি আক্ৰমণ কৰিছিলে পাকিস্তানী LOC অতিক্ৰম কৰি কিন্তু লঞ্চ পেডৰ ফটোগ্ৰাফখন মই পুনৰ দিবলৈ অনুৰোধ কৰিছো 4টাকৈ লঞ্চ পেড ভাৰতীয় সেনাই ধ্বংস কৰিছে এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া হৈছে পাক অকুপাইড কাশ্মীৰত থকা লঞ্চ পেড য'ৰ পৰা ৰূপা ভেলী আৰু নীলম মণিত থকা এই লঞ্চ পেডৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে আৰু এই লঞ্চ পেডক লক্ষ্য কৰি আজি ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিলে ভাৰতই আৰ্টিলাৰী ব্যৱহাৰ কৰিলে আৰু এই লঞ্চ পেড চকুৰ সন্মুখতে ধ্বংস হৈ গৈছে আৰু এই ফটোগ্ৰাফ ভাৰতীয় সেনাৰ তৰফৰ পৰা কিছু সময় আগতে বিশেষ সূত্ৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে য'ত পাকিস্তানী আপোনালোকে দেখিছে এয়া পাক অকুপাইড কাশ্মীৰৰ বহু ঘৰ এইসমূহ ঘৰতে সন্ত্ৰাসবাদীসমূহ ৰখা হয় সন্ত্ৰাসবাদীসমূহক পনা দিয়া হয় আৰু এইসমূহ লঞ্চ পেড ভাৰতীয় সেনাই ধ্বংস কৰিছে আৰু PoKত ধ্বংস কৰিছে আৰু এই দৃশ্যাংক আহি পৰিছে এই মুহূৰ্তত আমি আপোনালোকক আন এটা দৃশ্য দেখুৱাম নিশাৰ ভাগত কিদৰে পাকিস্তানে কাপুৰুষালি কৰিছিলে LOCত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে তাৰো দৃশ্যাংক আছে এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছো নিশাৰ ভাগৰ এই দৃশ্য নিশা এদৰে LOCত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে পাকিস্তানে নিশাৰ আন্ধাৰৰ সুযোগ লৈ ভাৰতীয় সেনা চায়নীত আক্ৰমণ কৰিছিলে সেই ভিডিঅ' এতিয়া পোহৰলৈ আহিছে LOCত টাংৱাৰা সেক্টৰত পাকিস্তানে ৰাতিৰ
আন্ধাৰৰ সুযোগ লৈ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিনৰ পোহৰত প্ৰদান কৰিছে দুগৰাকীকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল আৰু ইয়াৰ প্ৰতিশোধ পাকিস্তানৰ 5জনকৈ পাকিস্তানী সেনাৰ বিষয়াক হত্যা কৰিছে ভাৰতে বহু গুৰুতৰভাৱে আহত হৈছে আৰু এইদৰে নিখাৰ ভাগত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিছে উৰিৰ আক্ৰমণৰ কথা আপোনালোকৰ মনত আছে উৰিৰ সময়তো এইদৰে নিখাৰ ভাগত কাপুৰুষ পাকিস্তানে শুই থকা অৱস্থাত ভাৰতীয় সেনাক এইদৰে হত্যা কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰ সাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে ভাৰতে দিছিলে আৰু এয়া নিখাৰ আন্ধাৰত ভাৰতত যি আক্ৰমণ কৰা হৈছিলে তাৰ প্ৰত্যুত্তৰ 4টাকৈ লঞ্চ পেড ধ্বংস কৰি পাকিস্তানক ইতিমধ্যে ভাৰতে প্ৰদান কৰিছে মই দীক্ষিতৰ ওচৰত পুনৰবাৰ গৈছো দীক্ষিত আমি দীক্ষিত শৰ্মাৰ সৈতে পুনৰবাৰ সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম কিন্তু আমি আপোনালোকক জনাই আছো এই ঘটনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এয়া আপোনালোকে দেখিছে নিখাৰ ভাগত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে প্ৰদান কৰিছে মই দীক্ষিত শৰ্মাৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিছো দীক্ষিত শৰ্মা মই আপোনাৰ কাষলৈ পুনৰবাৰ আহিছো যি দুটা দৃশ্য দেখা পা গ'ল এটা নিখাৰ দৃশ্য নিখাৰ আন্ধাৰৰ সুযোগ লৈ পাকিস্তানে কাপুৰুষালি কৰিছিল আক্ৰমণ কৰিছে আৰু তাৰ পিছৰ ফটোগ্ৰাফখন দিনৰ ফটোগ্ৰাফ ভাৰতে দিনৰ পোহৰতে পাকিস্তানৰ 4টাকৈ লঞ্চ পেড নীলম ভেলী আৰু ৰূপা ভেলীক ধ্বংস কৰিলে দীক্ষিত হয় এই দৃশ্যাংশ এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাই আছো আৰু ইয়াৰ এইটোৱে প্ৰথম নহয় দে জ্যোতিদীপ চাওক পাকিস্তানে যেতিয়াই সিজফায়াৰ ভায়োলেশ্যন কৰে যেতিয়া তেওঁলোকে সিজফায়াৰ ভায়োলেশ্যন কৰে ৰাতিৰ আন্ধাৰত কৰে আৰু ভাৰতে এবাৰ উত্তৰটো দিছে দিনৰ পোহৰতে ভাৰতে PoKৰ কেইবাটাও আপোনাৰ সন্ত্ৰাসবাদী শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে নিখাৰ আন্ধাৰত যেতিয়া কালি সিজফায়াৰ উলংঘা কৰিছিল তাত দুজনকৈ ভাৰতীয় জোৱান শ্বহীদ হৈছিল আৰু সেই শ্বহীদ দুজনৰ যি ত্যাগ সেই ত্যাগৰ প্ৰতিশোধ ললে ভাৰতীয় সেনাই দিনৰ পোহৰত লঞ্চ পেড ব্যৱহাৰ কৰি PoKৰ প্ৰায় কেইবাটাও যি সন্ত্ৰাসবাদী শিবিৰ আছিল সন্ত্ৰাসবাদী শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে য'ত 5জনকৈ অধিক প্ৰায় 5জনতকৈ অধিক পাকিস্তানী সেনাৰ মৃত্যু হোৱাৰ তথ্য এই মুহূৰ্তত আহিছে আৰু কেইবাজনো লোক আহত হোৱাৰ বিশেষকৈ পাকিস্তানী সেনা আৰু পাকিস্তানী যি সন্ত্ৰাসবাদী সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানৰ যি সন্ত্ৰাসবাদী আছে তেওঁলোক আহত হোৱাৰ তথ্য আহিছে কিন্তু এইটোৱে প্ৰথম নহয় যেতিয়াই পাকিস্তানে কৰে পাকিস্তানৰতো কাপুৰুষালি আছে কাৰণ তেওঁলোকে জানে যে প্ৰত্যক্ষ সময়ত পাকিস্তান কেতিয়াও ভাৰতৰ সমকক্ষ হ'বই নোৱাৰে আৰু পাকিস্তানৰ কিমান সামৰ্থ্য নাই কিমান শক্তি নাই সেই গতিকে ৰাতিৰ আন্ধাৰত তেওঁলোকে সদায় সিজফায়াৰ উলংঘন কৰে আৰু যাৰ ফলত এই এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাইছো কেনেধৰণে কাপুৰুষৰ দৰে ৰাতি আহি পেলাই ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাইছিল পাকিস্তানী সেনাই পাকিস্তানৰ এই কাপুৰুষ পাকিস্তানীয়ে আৰু তাৰ প্ৰত্যুত্তৰ দিয়া হৈছে দিনৰ ভাগত য'ত PoKৰ সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰি পেলোৱা হৈছে 5জনতকৈ অধিক পাকিস্তানী সেনাক মৃত্যু হৈছে আৰু কেইবাজনো আহত হোৱাৰ তথ্য আমাৰ মতালৈ আহিছে আৰু যি দুজন জোৱান শ্বহীদ হৈছিল তাৰ প্ৰতিশোধ ভাৰতীয় সেনাই আজি ল'লে হয় ধন্যবাদ জনাইছো দীক্ষিত অভিজ্ঞ তথ্য জনোৱাৰ বাবে কিন্তু আমি আপোনালোকক জনাই আছো ভাৰতে নিজৰ প্ৰতিশোধ লৈছে টংবাৰাত যি দুগৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিলে নিখাৰ ভাগত এইদৰে পাকিস্তানে আক্ৰমণ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে প্ৰদান কৰিছে পাক অকুপাইড কাশ্মীৰৰ নীলম আৰু ৰূপা ভেলীত থকা যি সন্ত্ৰাসবাদী লঞ্চ পেড আছে 4টাকৈ লঞ্চ পেড পাকিস্তানৰ এই সন্ত্ৰাসবাদী লঞ্চ পেড ভাৰতীয় সেনাই ধ্বংস কৰিছে আৰু ইয়াৰ ফলত 5গৰাকীকৈ পাকিস্তানৰ সেনা জোৱান নিহত হৈছে বহুকেইগৰাকী গুৰুতৰভাৱে আহত হৈছে আৰু চকুৰ সন্মুখতে তোপ ব্যৱহাৰ কৰি আৰ্টিলাৰী ব্যৱহাৰ কৰি ভাৰতীয় সেনাই নিজৰ প্ৰতিশোধ ললে আৰু পাকিস্তানত আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে